নমস্কাৰ বন্ধুসকল, আন অধ্যায়ৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহ দিবলৈ লাইক আৰু কমেণ্ট কৰক। কলা শিক্ষাৰ উদ্দেশ্যসমূহ কি কি? উত্তৰ: ১ নম্বৰ, দৃশ্যমান আৰু পৰিবেশ্য কলাৰ লগত ছাত্ৰ-ছাত্ৰীক সম্পৰ্কিত কৰা। ২ নম্বৰ, মুক্ত প্ৰকাশ আৰু সৃষ্টিৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহ যোগোৱা। ৩ নম্বৰ, সৰু আৰু ডাঙৰ প্ৰকল্পত একেলগে কাম কৰা অভ্যাস কৰা। ৪ নম্বৰ, ডিজাইনৰ মৌলিক নীতিসমূহ ছাত্ৰ-ছাত্ৰীয়ে আয়ত্ত কৰিব পাৰে। ৫ নম্বৰ, কলাৰ বিভিন্ন বৈশিষ্ট্য, কৌশল, মাধ্যম আৰু এই সকলোবোৰৰ প্ৰয়োগ যাতে কৰিব পাৰে। ৬ নম্বৰ, জ্ঞান আৰু সৌন্দৰ্যবোধৰ দিশটো যাতে উন্নত কৰিব পাৰে। বন্ধুসকল, আমালোকৰ এনেকুৱা আৰু ৫ মাৰ্কৰ আৰু ১০ মাৰ্কৰ ভিডিঅ' অনতিপলমে আপোনালোকে পাব। ইয়াৰ বাবে আমাৰ লগত যুক্ত থাকক আৰু ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।